नमस्कार बंधु बान्धवीসকল আজি মই আহিছোঁ সৰু মাছৰ ৰেচিপি এটালৈ আপোনালোকে চাই থাকে মই কেনেকৈ কৰোঁ কেনেকৈ বনাওঁ ফাৰ্ষ্টে মই হেৰি লৈছোঁ মাছখিনি দেখাই দিছোঁ এইটো মাছৰ চচ্চড়ি বনাবৰ কাৰণে মই ফাৰ্ষ্টে এনেকৈ হেৰি লৈছোঁ মাছখিনি মই ধুই লৈছোঁ ভালকৈ সৰু মাছ মই ধুই লৈ লৈছোঁ মই এতিয়া কেনেকৈ কৰিম আপোনালোকে দেখিব মই ডাঙৰ সাইজৰ এটা আলু লৈছোঁ মই আলুখিনি কেনেকৈ কাটি দিছোঁ আপুনি সেইটো দেখিছে কেমেৰাত নিশ্চয় এতিয়া মই এইখিনি মই কি কৰি আছোঁ আপোনালোকে চাই থাকিব এখানে ভিতৰত মই দিম নিমখ সোৱাদ অনুযায়ী হালদি এইটো চাই কিন্তু তাৰ ইয়াৰ মাজতে মই দি দিম পিঁয়াজ কুচি দেখিছে আপোনালোকে পিঁয়াজ চেলে কাটিছোঁ তাৰ মাজত মই দি দিম জলকীয়া এইটোত কিন্তু মছলা নালাগে ইমান খুব কম লাগে ইয়াতে মই দি দিম মাছখিনি মাছখিনি মই দি দিছোঁ এতিয়া মই ইয়াতে অকণমান মিঠাতেল দিম দি কিনে মাছখিনি এনেকৈ মই সানিম আপোনালোকে দেখা পাইছে এনেকৈ কৰিলে আপোনালোকে আলু দিবও পাৰে নিদিবও পাৰে জলকীয়া আৰু হেৰি বিলাহী বা অকল মাছে বনাব পাৰে মই আলু দি কিনে ভাল পাওঁ মই সেইটো কাৰণে আলু দিছোঁ ইয়াৰ মাজতে মই হাফ বিলাহী থৈ দিছিলোঁ কাটি কিনে মই এইখিনি দি দিম এইটো মই এনেকৈ মেৰিনেট কৰি ল'ম গোটেইখিনি বস্তু উপকৰণ চৰণ লৈ মোৰ মেৰিনেট হৈ গ'ল আপোনালোকে দেখা পাইছে এতিয়া মই এইখিনি মই কেৰাহীত কেনেকৈ বহাম সেইটো আপোনালোকে চাই থাকিব মই কৰি আছোঁ আপোনালোকে চাই থাকক মই এই চৌকাটো অন কৰি ললোঁ এতিয়া তাৰপিছত মই কেৰাহীখন পাতি দিলোঁ এতিয়া কেৰাহী গৰম হোৱালৈকে অপেক্ষা কৰিব লাগিব অকণমান আপোনালোকে চাই থাকিব কেৰাহীখন গৰম হৈ গ'লে এতিয়া মই তেল দি দিম এইটো সৰু মাছ যিহেতু তেলে হয় সৰু মাছৰ তেল থাকে সেইকাৰণে মই তেল কমকৈ দিছোঁ তেলখিনি গৰম হৈ গ'ল আপোনালোকে দেখা পাইছে ইয়াতে মই দি দিম অকণমান পিঁয়াজ মই থৈ দিছিলোঁ পিঁয়াজ এইখিনি অকণমান ৰঙা হ'ব দিম বেছি নহয় ইয়াতে মই দি দিম অকণমান নহৰু বটা ৰাখিছিলোঁ মই নহৰু বটা আৰু অকণমান জিৰা বটা এইখিনি কেঁচা গোন্ধটো ওলাই গ'লে কাৰণ যিহেতু সৰু মাছ ইমান হেৰি নালাগে জুই দিব নালাগে সেইটো কাৰণে মই ইয়াতে দি দিছোঁ কেঁচা বাছটো যাবৰ কাৰণে এতিয়া মই ইয়াতে ঢালি দিম মাছ আলু বিলাহী মই মেৰিনেট কৰি ৰাখিছিলোঁ মই এইখিনি ঢালি দিম এনেকৈ চাই থাকিব এতিয়া মই এনেকৈ অলপ লাৰি কৰি দিম এনেকৈ লাৰি দিম এনেকৈ মই অকণমান লাহে মই লাৰি দিছোঁ এনেকৈ অলপ সাৱধানত থাকিব এইটো সৰু মাছ কাৰণ একদম নহ'লে একদম পূৰা গেলি যাব গেলি গ'লে পুনা লাগিব মই ইয়াতে চব্জি মাছৰ হেৰি অনুযায়ী মই অকণমান পানী দি দিম আপোনালোকে চাই থাকিব এইটো নিজে নিজে তাৰপিছত থৈ থাকিব একদম ইজি হয় আৰু খাওঁতেও টেষ্টি হ'ব এতিয়া মই অলপ পানী দি দিম আপোনালোকে চাব মই বেছি নিদিওঁ আৰু এইটো চচ্চড়ি হ'ব যিহেতু আপোনালোকে দেখিছে মই কিমান পৰিমাণ পানী দিছোঁ এইখিনি মই কম জুইত মিডিয়াম জুইত মই হেৰি কৰিম ঢাকি ৰাখিম মই এতিয়া 5 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ কম জুইত মিডিয়াম জুইত আপোনালোকে কম জুইত দিব আৰু এইখন ৰেচিপি চাই কিনে যদি ভাল লাগে লাইক দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন যোনবিলাক আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব 5 মিনিটছ হ'ল এতিয়া মই চাম আপোনালোকে নিশ্চয় দেখা পাইছে আৰু অলপ টাইম ল'ব জুইত থৈ দিব লাগিব এতিয়া মই কি কৰিম মই ধনিয়া পাত অলপ দি দিম এতিয়া মই ইয়াৰ ওপৰতে মই অলপ জিৰা গুড়ি মই ছিটাই দিম আপোনালোকে দেখা পাব মই জাষ্ট স্মেল ফ্লেভাৰটো ভাল হ'বৰ কাৰণে আৰু সৰু মাছৰ চচ্চড়িটো ইমান মছলা পাতি নচলেও বা মছলা পাতি দিলেও ভাল নালাগে ৰেচিপিখন চব্জিখন সেইটো মই কমকৈ দিছোঁ যদিও দিছোঁ মই কমকৈ দিছোঁ 3 মিনিটৰ কাৰণে মই ঢাকি দিম আপোনালোকে চাই থাকিব 3 মিনিট হৈ গ'ল
এতিয়া মই চাম। ৱাও, আপোনালোকে দেখিছে নিশ্চয় কেনে হৈছে, একদম কম সময়ত আৰু দেখাতো ধুনীয়া, খাওঁতে ঠিক তেনেকুৱাই ধুনীয়া হ'ব। আপোনালোকে ঘৰত ট্ৰাই কৰিব, চাব, ভাল লাগিব, টেষ্টি পাব। মই এতিয়া বাকি দিওঁ, আপোনালোকে চাব। মই এতিয়া গেছটো অফ কৰি দিলোঁ, এতিয়া মই বাকি দিম। জলকীয়া মই বাকীখিনি মই প্লেটত দেখাইছোঁ আপোনালোকক। গতিকে ধুনীয়া হৈছে, আপোনালোকে হেৰি কৰিব, বনাই খাব। আৰু আজিলৈ এই পৰ্যন্ত শেষ। আৰু নতুন নেক্সটত নতুন এনেকৈ ৰেচিপি লৈ আৰু মই আহিম। আজিলৈ বাই বাই।